যেনেকৈ জুনমণি ৰাভাৰ কেছটো when it is a planned cold blooded murder আপুনি কেতিয়াও ন্যায় নাপায় যেনেকৈ অভিনীলৰ কেছ আজিলৈকে কেতিয়াও কোনো ন্যায় পোৱা নাই আমি সকলোৱে জানো আমি আলফা এনডিএফবিৰ নাম সকলোৱে শুনিছো সকলোৰে লগত মই ইন্টাৰেক্ট কৰিছো অলমোস্ট 1845 জন আছিল যত আমাৰ কিন্তু জেলৰ কেপাসিটি 1400 সেন্ট্ৰেল জেলৰ কেপাসিটি 1400 কিন্তু তাৰ উপৰেঞ্চি তাতে 1845 জন মানুহ আমাৰ জেলৰ ভিতৰত আছিল তো পৰিস্থিতিটো অকমান হলেও মানে কি কনজাস্টেড পৰিস্থিতিত থাকিবলগীয়া হৈছে চৰকাৰখনে যদি মদৰ দোকানবোৰ বন্ধ কৰি দিয়ে তেনেহলে আমি মদ নাখাও যেনেকৈ ধৰক ড্ৰাগছটো এটা নিষিদ্ধ বস্তু আমিতো ড্ৰাগছ নাখাও আজিও খুব ভাল লাগিল আমি ইয়াত উপস্থিত থাকিব পাই আমাৰো খুব ভাল লাগিল আৰু আজিও খুব ভাল লাগিল আমি ইয়াত উপস্থিত থাকিব পাই আমাৰো খুব ভাল লাগিল আৰু बर' दैदेनगिरिनि अनसुलि बिसिया जुदि बर' राव रोङाबा बर' हारिखौ बेसेबां अनसायगोन আলফাৰ প্ৰভাৱ নাই বুলি কোনে আজিলৈকে কৈছে ভাৰতৰ গৃহমন্ত্ৰীয়ে কৈছে নে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে আলফাৰ প্ৰভাৱ অসমত থকাটো সত্য আগত महम्मद बर'आ मानो बुंनो हायाखै बिटिसि बिटिआरआव एनएलएफबि दं दिनैसिमबो सरकारजों सावरायगासिनो दं एनएलएफबिआ जोबस्राङाखै एनएलएफबिआ दिनैसिमबो सरकारजों नारा नाथा जोबथेसालियाव थानाय एक्स एनडिपिफोरनि केस बिथांमोनखौ उदां खालामनो थाखाय सरकारजों सावरायगासिनो एनएलएफबि आफादा जोबाखै एनएलएफबि आफादा दं होननानै प्रमद बर'आ मानो बुंनो हायाखै আৰণা এন্টাৰটেইনমেন্টৰ আন্ডাৰত এইটো যে মিস বডলেণ্ড এণ্ড মিষ্টাৰ বডলেণ্ড কিডছ মিसेस सासे बर' हारिनि कालचारनि बिफा होननानै बुंबाबो जेबो आपत्ति गैया फैला सार थासेयावबो सासे बर' हारिनि गेदेरमानि हिन्जावा बर' रावखौनो रोङा अब्ला बर' हारिखौ बेसेबां हेफाजाब मदद होगोन आर'नाइ फेसननि आलासि महरै नुजाथि हैनायाव निउज चेनेलनि गेजेरजों हारसा रावजों बुंनाया बेसेबां गनायथि हारसा राव बुंनायाव जोंहा जेबो बुंनांगौ जोंहा अधिकार गैया नाथाय सासे बर' हारिनि गेदेरमानि हिन्जावा बर' राव रोङाबा बर' हारिखौ बेसेबां हेफाजाब मदद होनो हागोन आरो लोगोसे फैला सार होननानै बुङोबा कालचारखौ जोंनि बर' हारिनि कालचारखौ जोबोद स्पिडै आरो फिल्म इन्डास्ट्रिफोरखौ जोबोद स्पिडै आवगायबोनाय सासे गेदेरमा थासेयावबो सासे गेदेरमानि हिन्जावा आर'नाइ फेसननि प्रग्रामाव निउज चेनेलनि बिथांमोननि खाथियाव बर' राव फंसेबो बुङाखै जाहोना मा सासे बर' हारिनि गेदेरमा दैदेनगिरिनि अनसुलि बिसिया बर' राव रोङाबा बर' हारिखौ बेसेबां हेफाजाब मदद होगोन आरो लोगोसे बर' हारिनि कालचारनि बिफा होननानै बुंबाबो जेबो आपत्ति गैया फैला सारनि साखाथियावनो सासे गेदेरमानि अनसुलि बिसिया মোৰ দেউতা এজন খুব হততাত চলা মানুহ আছিলে তেওঁ নিজৰ জীৱনকালত আপোনাৰ মদ বিড়ি সাধা সিগাৰেট কোনো মানে যিখিনি মাদক দ্ৰব্য বুলি আমি কওঁ তেওঁ কোনো ধৰণৰ একো বস্তু আনকি মানে মানুহটো ইমানখিনি জীয়াই থকাৰ ইচ্ছা আছিলে যে মানুহটোৱে তামোল এখনো নাখায় ঠিক আছে কেতিয়াবা ভাত খাই উঠি পান অকমান চিঙি খাব পাৰে বা মাংস খালে অকল পানটো মানে জাস্ট কেঁচা পানটো আমাৰ যেটো লোকেল পান আৰু কেতিয়াবা অলপ মুখখন বেয়া লাগিলে বা সব খাব কিন্তু মানে মানুহটোৰ জীয়াই থকাৰ বিৰাট ইচ্ছা আছিলে বহুত ইচ্ছা আছিলে যে হেলথ কনসিয়াস আছিলে এক্সাৰসাইজ কৰিছিলে মইতো এক্সাৰসাইজ নকৰোঁ হেলথ কনসিয়াস আছিলে ৰাতিপুৱা খোজ কাঢ়িছিলে তাৰ পিছত আপোনাৰ খুব বাছি খাইছিলে বাছি খাবা জাগি খুবা বুলি যেটো কয় তেওঁ বাছি খাইছিলে জাগি শুইছিলে এণ্ড তাৰ পিছত এটা খুব ডাঙৰ স্কেম মানে 160 কোটি টকীয়া স্কেম এটা তেওঁ উলিয়াই দিছিলে যেতিয়া তেওঁ সেই স্কেমটো উলিয়াই দিছিলে তেওঁ কানকি জিএম এৱাৰ্ডটো দিয়া হৈছে এই বছৰ সেই দুৰ্নীতিটো মানে ৰেলৱে আনকি তেওঁ জিএম এৱাৰ্ডো পাইছে তেওঁক স্বীকৃতি দিছে সুন্দৰকৈ কৈছে যে নাই কুমুদ চন্দ্ৰ দাসে এটা ভাল কাম কৰিছে কিন্তু সেই ভাল কামটো আৰু এই এৱাৰ্ডবোৰে যে পাপাৰ মৃত্যুৰ কাৰণ হৈ পৰিব এটা টাইমত আমি এটো কেতিয়াও ভাবা নাছিলো পাঁচজন মাৰ্ডাৰাৰ আছিলে এলং উইথ আপোনাৰ জিআৰপিএছ থানাৰ কুলিগ্ৰাম স্যাৰ আৰু আপোনাৰ বৈশ্য বুলি এজন আছিলে এসআই তেওঁ আইও আছিলে তো তেওঁলোক জড়িত আছিলে এই গোটেই কেছটো এণ্ড প্ৰপাৰলি জড়িত আছিলে আৰু তেওঁলোকক আমি সহায় বিচাৰিব যাওঁতে তেওঁলোকে কেছটোৱে প্ৰথমতে ৰেজিষ্টাৰ নকৰে তো এটা মাৰ্ডাৰ কেছ যদি ৰেজিষ্টাৰ নকৰে আৰু 160 কোটি টকীয়া স্কেম এটা তো ডেফিনেটলি আমি এইখিনি বুজি পাইছিলো তাৰে পিছত মই অসম পুলিচৰ সহায় ললো অসম পুলিচক মই অসম পুলিচৰ ওচৰত গলো প্ৰত্যেকটো থানাই গৈছো মই এতিয়াও মনত আছে মোক পাগল আখ্যা দিছিলে বহু কেইখন থানাই পাগল আখ্যা দিছিলে কাৰণ মই দেউতাৰ ন্যায় বিচাৰি গৈছিলো তাৰে পিছত মই সিআইডিত গলো মই সিবিআইত গলো মই লাষ্টত উপায় নাপায় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক টুইট কৰিলো আৰু তেতিয়া জিপি সিং ডাঙৰীয়াই মোক মানে আমাৰ সাৰে তেতিয়া মানে পাপাৰ কেছটো চাবলৈ ভালকে ইনভেষ্টিগেশন কৰিব দিলে কিন্তু কেছটো একো ইনভেষ্টিগেশন নহলগে কাৰণ আল্টিমেট বস্তুটো কি যে যেনেকৈ জুনমণি ৰাভাৰ কেছটো when it is a planned cold blooded murder আপুনি কেতিয়াও ন্যায় নাপায় যেনেকৈ অভিনীলৰ কেছ আজিলৈকে কেতিয়াও কোনো ন্যায় পোৱা নাই
যেনেকৈ মাজতে কিবা এটা মানুহ এটাক যে মাথা কাটি জ্বলাই দিলে সেই কেছটো এতিয়াও কিন্তু কোনেও গম নাপায় তো ইয়াত আমাৰ অসমত কিছুমান এনেকুৱা প্লেন মাৰ্ডাৰ হৈছে যিবোৰ প্লেন আজি পৰাগ দাসৰ কেছ পৰাগ দাসে ন্যায় পাইছে নেকি পৰাগ দাসৰ ন্যায়ৰ কেছটোত কেইদিনমান আগতে দেখাইছে যে সাক্ষীকেইটাই কৈছে আমি গমেই নাপাওঁ বস্তুটো বুজি পাইছে নাই অথচ চানমাৰীত তেওঁক এখন মাৰুতিয়ে আহি গুলিয়াই থৈ যোৱা চালফাকেইটাৰ নাম আনকিও তাতে উল্লেখ কৰা আছে কেছ ডায়েৰীত বা চাৰ্জশ্বিটখনত কিন্তু তাৰ পিছতো আজিলৈকে ন্যায় নাপালে তো মই মোৰ দেউতাৰ কেছত ন্যায় পাম বুলি মই আশা এতিয়াও হেৰুৱা নাই কিন্তু মই এতিয়াও হেৰুৱা নাই কাৰণ মই জীয়াই আছো যদি মই মৰি যাওঁ তেতিয়া পাপাই ন্যায় নাপায় মোৰ একো দুখ নাথাকে আৰু আপুনি দেখিছে যে মোৰ ঘৰৰ বাহিৰত মূৰ্তি এটা আছে পাপাক মাৰি পেলাব চেষ্টা কৰিছে কিন্তু পাপা সদায় জীয়াই থাকিব বস্তুটো বুজি পাইছে তো আল্টিমেটলি দ্য মাৰ্ডাৰ অফ মাই ফাদাৰ ৱাজ দ্য টাৰ্ণিং পইণ্ট ইন মাই লাইফ আৰু তাৰপিছত যেহেতুকে গোটেই ঘৰ এখন চাদ এখন নোহোৱা হৈ যোৱাৰ পিছত ঘৰত বৰষুণ ধুমুহা চব পৰে আমি সকলোখিনিয়ে ফেচ কৰিছোঁ টকা পইচাৰ ফালৰ পৰা হ'ব পাৰে ফেমিলিৰ ফালৰ পৰা হ'ব পাৰে বা আপোনাৰ মানুহৰ ইটিকিঙৰ পৰা আৰম্ভ কৰি চব বস্তু আমি ফেচ কৰিব লগা হৈছে আৰু এইখিনি আমি মানে ফেচ কৰি গৈছোঁ বা আমাৰ মানে বাৰে বাৰে যদিও গছডাল উঘালি পেলাব চেষ্টা কৰিছে কিন্তু এডাল শিপাই আমাক মানে কি কৰে আকৌ গছ হিচাপে আকৌ আমাক খাৰা কৰি তোলে তো তাৰপিছত পাপাৰ যেহেতু সেই মাৰ্ডাৰটো হৈ গ'ল পাপাৰ মাৰ্ডাৰটো হোৱাৰ পিছত পাপাৰ ন্যায় বিচৰাৰ পিছত এইখিনি নোপোৱাৰ পিছত আল্টিমেটলি ভাবিলোঁ যে কি নাই নিজক আইডাৰ আপোনাৰ দুটা বস্তু লাগিব হয়তো আপোনাৰ তাত পইচা লাগিব যিটো আমাৰ তাত নাই কাৰণ আমি 2 নম্বৰী কৰিব নোৱাৰোঁ আৰু মই অসমতো এতিয়াও 20 পইচাত পঢ়াওঁ সকলোৱে গম পায় হয়তো মানি লাগিব নহয় বা পাৱাৰ লাগিব দুটাৰ এটা লাগিবই আপোনাক তো মই ভাবিলোঁ মানিটো আমাৰ কাৰণে পচিবল নহয় আপুনি এতিয়া ঘৰটো দেখিছে চাগে এতিয়ালৈকে আমি একো ঘৰটো কমপ্লিট কৰিব পৰা নাই যিখিনি ৰুমত আছো যদি 2 নম্বৰীও কৰিলোঁ হয় বা পাপাই যদি সেই 160 কোটি টকাৰ যদি এটা পাৰ্টো ল'লে হয় এইটো ঘৰ মানে বেলেগ এটা লেভেলত বনাব পৰা গ'ল আনকি গাঁৱৰ মানুহ বহুত তাতে জড়িত হৈ আছিলে ঠিক আছে পুৰা বহুত ডাঙৰ এটা এইটো মানে এটা বহুত ডাঙৰ স্কেণ্ডেল বুলি মই কৈছোঁ আৰু ঠিক আছে আৰু গম পাওঁ কোনে কোনে জড়িত হৈ আছে তো বস্তুবোৰ লাহে 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 এটা বস্তুৱে ভাবিলোঁ যে কি যদি ন্যায় পাবলৈ লাগে তেনেহ'লে মানুহক শিক্ষা দান কৰিব লাগিব আৰু শিক্ষা দানেৰে মানুহক বুজাব লাগিব যে কি কোনটো সত্য কোনটো মিছা আৰু কোনটো ৰাইট কোনটো ৰং তো মোৰ প্ৰায়ভাগ ভিডিঅ'তে আপুনি দেখিছে বহুতে কয় মই বিপ্লৱী একচুৱেলি নহয় মই অকল সঁচাটো সঁচা বুলি কওঁ মিছাটো মিছা বুলি কওঁ মই তাতে আৰু বেলেগ একো মোৰ হেৰি নাথাকে ভেজাল নাথাকে মোক কোটি টকা দিলেও মই সঁচাটো মিছা বুলি কেতিয়াও নকওঁ বা মোক 1000 বাৰ টৰ্চাৰ কৰিলে মোকতো 12 ঘণ্টা 24 ঘণ্টা পুলিচ থানাত কোবাইছে এনেকুৱাও ৰেকৰ্ড আছে তো মোক কোবাই মেলি বা মোক মানে শোষণ কৰিব চেষ্টা কৰি লাভ নাই লাগা হ'লে মৰি যাম কিন্তু সঁচাটো সঁচা বুলিয়ে ক'ম মিছাটো মিছা বুলিয়ে ক'ম তাতে মোক টকা পইচাৰো একো কৰিব নোৱাৰে ধমকি দিও একো কৰিব নোৱাৰে মানুহ লগাইও একো কৰিব নোৱাৰে আৰু এই কথাটো মই বাৰে বাৰে কৈছোঁ আৰু প্ৰত্যেকবাৰ সেইটোৱে চেষ্টা কৰিছে আৰু সেইটো চেষ্টা কৰি তেওঁলোক প্ৰত্যেকবাৰ বিফল হৈছে কাৰণ মই এটা বস্তু জানো যে কি মই কিন্তু মোৰ পাপা আৰু মাকে ভগৱান বুলি ভাবোঁ দেই মই নাজানো এইটো মানুহৰ কি চিন্তা বা আমাৰ অসমৰ বহুত মানুহে ভাবিব পাৰে বোলে কি মাক আৰু দেউতাকক মানে বহুত মই ষ্টুডেণ্টো দেখিছোঁ মোৰ ষ্টুডেণ্ট যোনে মানে মাক আৰু দেউতাকৰ লগত কেনেকৈ ট্ৰিট কৰে বা কি কৰে মই এইটোও দেখিছোঁ চ' মোৰ কথাটো এনেকুৱা নহয় যে মোৰ মা পাপাৰ লগত কাজিয়া নালাগে বা মই কেতিয়াও মানে তেওঁলোকৰ প্ৰশ্নৰ বা উত্তৰবোৰ মই কেতিয়াবা কাঢ়াকৈ নিদিওঁ বা কটাকটি নহয় সেনেকুৱা কেতিয়াও নহয় বাট কিছুমান বস্তু এনেকুৱা থাকে যে কি আল্টিমেট বস্তুটো যে এইটো মই বহুত ভাল পাওঁ সেই বস্তুটো এণ্ড তাৰ মানে সেই টাৰ্ণিং পইণ্টটোক লৈয়ে মই মানে ষ্টুডেণ্টক পঢ়াম বুলি ভাবিলোঁ আৰু এটা সৎ মনোভাৱেৰে পঢ়াব লৈছোঁ যিহেতুকে সেইকাৰণে চাগে ৰাইজে এতিয়াও আঁকোৱালি লৈছে আৰু মই আজিৰ ডেটত এইখিনিয়ে কৈছোঁ যে যিখিনি পইচাত মই পঢ়াই আছোঁ বা টেষ্ট চিৰিজ মোৰ এটা টেষ্ট চিৰিজ 1 টকা টেষ্ট চিৰিজ এটা 1 টকা দামত মই দি আছোঁ তো আপুনি ভাবক আজিৰ যুগত 1 টকা মূল্যত এটা টেষ্ট চিৰিজ কোনে প্ৰভাইড কৰিব তো মই এটাই চেষ্টা যে কি পঢ় মোকতো এবাৰে পইচা দিবি ন তুমি নিজেতো গোটেই জীৱনভৰ দৰমহা ল'বি হয় নহয় কৰবাত এদিন নহয় এদিন মনততো পৰিব ন আৰু মানুহ আমি কেনেকুৱা বস্তু জানে নাই মানুহ আমি যেতিয়া বিপদত পৰোঁ তেতিয়া সেই দিনবোৰ মনত পৰে ঠিক আছে আৰু যেতিয়া বিপদত পৰে তেতিয়া কিন্তু ভিক্টৰ দাসৰ ওচৰ চাপে এনে কিন্তু ফুটি টাইমত ওচৰ নাচাপিলেও তেতিয়া কিন্তু এবাৰ হ'লেও মানে কি বোলে ভিক্টৰ দা এনেকুৱা মনত পেলায় আৰু সিহঁতে জানে যে এই মানুহটোক আমি যেতিয়া মনত পেলাই মানুহটো থাকিব লগা হ'লে আমি এবছৰ মূৰতে কিয় ফোন নকৰোঁ কিন্তু চিনি পাব বোলে ভিক্টৰ দা মই আপোনাৰ ষ্টুডেণ্ট অমুক ভোগ আৰু সেনেকৈ বহুতে সুবিধাও লৈছে দিয়কচোন বাট মেটাৰ নকৰে কাৰণ মই সেইটোৱে ক'লোঁ যে মই পাপা আৰু মাক ভগৱান বুলি ভাবোঁ আৰু পাপা মা নাথাকিব পাৰে পৃথিৱীত যদিও তথাপিও আপোনাৰ সেই বস্তুটো মনত ৰাখিব যে কি যেনেকৈ আমি ভগৱানক নেদেখাকৈ এটা আশীৰ্বাদ লওঁ নহয় সেনেকৈ মা আৰু দেউতা নাথাকিলেও আপোনাক সেই ওপৰৰ পৰা আশীৰ্বাদটো দি থাকে আৰু সেইটো কাৰণে এইবাৰো আপোনালোকে দেখিছে মোৰ যোনদিনা বেল হৈছে সেইটো বৃহস্পতিবাৰ পাপাৰ জন্মবাৰ কেছটো উঠিছে বৃহস্পতিবাৰ মোৰ পাপাৰ জন্মবাৰ আৰু মোৰ দুখ লগা কথাটো পাপাৰ জন্মবাৰটোৱে পাপাৰ মৃত্যুবাৰো হয় সেইটোৱে পাউজিনক কথা বহুত কথা পাতি আছোঁ আৰু কথা আমি পাতিম এই কথাটো হ'ল কি এতিয়া অসমৰ ৰাইজে আজি ভিক্টৰ দাসক ছ'চিয়েল মিডিয়াতে হওক বা উগ্ৰ ভিক্টৰ দাস বুলি কয় এতিয়া যদি আমি ক'ব যাওঁ আমি ইমানখিনি কথা পাতি এটাই বস্তু গম পালোঁ যে দেউতা ঢুকোৱাৰ আগত চাগে আপুনি ইমান উগ্ৰ নাছিল নাছিল দেউতা ঢুকোৱাৰ পিছত আপুনি বেছি উগ্ৰ হ'ল
সেইটো কথা সঁচা সেইটোতো চাওক পৰিস্থিতি মই কি ক'লো মই জেলত যাই কিনে বহুত বস্তু শিকি আহিছোঁ জেলখন এটা ৰিহেব চেণ্টাৰ বুলি ক'ব পাৰোঁ বা এখন স্কুল বুলি ক'ব পাৰোঁ বা এখন ইউনিভাৰ্চিটি বুলি ক'ব পাৰোঁ ঠিক আছে য'ত আপোনাৰ মানে যোনটো পাৰ্টনাৰ্ছখিনি অকল ক্ৰিমিনেলছ আৰু ক্ৰিমিনেলছ কাৰণে ভিতৰত আছে বস্তুটো বুজি পাইছে যদিও বা চেণ্টেন্স নোহোৱালৈকে আমি ক্ৰিমিনেল বুলি ক'ব নোৱাৰোঁ বাট কিবা ভুল আছে কাৰণে ভিতৰত সোমাইছে তো ভিতৰত সোমাইছে আৰু এনেকুৱাও আছে কিছুমান ভিক্টিমাইজড যোনে ভুল কৰা নাই তেওঁলোককো সোমাই দিছে এনেকুৱাও কিছুমান মানুহ আছে যোনে একো নকৰাকৈ বেলেগৰ কাৰণে বেলেগে খাটি আছে সেনেকুৱাও আছে জেলৰ ভিতৰত আমাৰ জেলৰ চেণ্ট্ৰেল জেলৰ কেপাচিটি 1400 আৰু 1400ৰ জাগাত 1845টা হাজতি আৰু কৈদি মিলি আমি আছিলোঁ তো মই প্ৰায় 650 850 মান মানুহৰ লগত কথা পাতিছোঁ এই 14 দিনত ঠিক আছে আৰু তেওঁলোকৰ কেছটো সবৰে বিভিন্ন কেছ নাম্বাৰ বিভিন্ন উইটনেছ বিভিন্ন ষ্টেটমেণ্ট বেলেগ পুলিচ থানা গোটেই অল অভাৰ আসাম বেলেগ পুলিচ বেলেগ আয়োগ তো বহুত বস্তু শিকি আহিছোঁ বস্তুটো বুজি পাইছেনে নাই আৰু পৰিস্থিতিয়ে বহুতক বাধ্য কৰিছে যোনবিলাক এতিয়া কৈদিও আছে তাৰেও বহুত কৈদি এনেকুৱা যাক পৰিস্থিতিত বাধ্যত পৰি ক্ৰিমিনেল হৈছে বা উগ্ৰ হৈছে বা কিবা এটা ভুল কৰিছে আৰু পৰিস্থিতি এটা এনেকুৱা বস্তু নহয় পৰিস্থিতিয়ে আপোনাক মই কৈছোতো এই বানপানীৰ সময়ত মানুহে বানপানীৰ গু যোৱা পানীও খাইছে বেলেগ মই একো নকওঁ আপোনালোকে বানপানী দেখিছে চাগে গুৱাহাটীত 3 ঘণ্টাৰ যিটো বানপানী আছিলে 3 ঘণ্টাৰ বানপানীত আমাৰ স্মাৰ্ট চিটিৰ অৱস্থাটো দেখিছে ঠিক আছে হাগি দিছে স্মাৰ্ট চিটিয়ে ঠিক আছে তো সেই স্মাৰ্ট চিটিৰ কথাই মই ক'বলৈ বিচাৰিম যে পৰিস্থিতিত বাধ্য পৰি কিন্তু মানুহে সেই গুৰ নালাৰ পানীত কিন্তু বাইক ঠেলিছে মুখে কানেও সোমাইছে কিন্তু সেই গুৱাহাটীৰ যিটো গুৰ নালা বুলি কওঁ মই সেই গুৱাহাটীৰ গুৰ নালা আপুনি বুজি পাইছে তো তাৰে পৰিস্থিতি বাধ্য কৰিছে নাই ডাষ্টবিনৰ ওচৰেদি গ'লেও যিটো মানুহে এনেকে যায় সি কিন্তু কালি গুৰ পানীত পুৰা একদম গা ধুই আহিছে কথাটো বুজি পাইছে নাই পৰিস্থিতি তো পৰিস্থিতিয়ে মানুহ বহুত বস্তুত বাধ্য কৰে আৰু অসমৰ ৰাইজক মই আজি কৈ দিলোঁ এটা সময়ত এটা এনেকুৱা পৰিস্থিতি আহিবলৈ গৈ আছে যেতিয়া অসমীয়াৰ কোনো অস্তিত্ব নোহোৱা হৈ যাব অসমৰ ভিতৰত আৰু সেই দিনটো বেছি দিন নাই কাৰণ ভিতৰুৱা বহুত বস্তু অলৰেডি বিক্ৰী হৈ গৈছে আৰু বহুত দিন নাই যেতিয়া অসমীয়াই সুধিব লাগিব বা অসমীয়াই ক'ব লাগিব যে মই অসমীয়া নহয় বুলি ক'ব লাগিব মই অসমীয়া নহয় বুলি ক'বলৈ বাধ্য হ'ব কাৰণ আজি বাচি আহিব লাগিব কাৰণ মৃত্যুৰ ভয় চবৰে আছে ভিক্টৰ দাস বুলি নহয় চব প্ৰাণৰ ভয় চবৰে আছে দুটা বস্তু মানুহ থাকে আৰু সেই দুইটা বস্তু মোক পৰিস্থিতিয়ে নোহোৱা কৰিছে এটা হ'ল ভয় ছেকেণ্ডটো হ'ল লাজ আৰু মই মোৰ ষ্টুডেণ্টকো এইটো কথাই কওঁ যে ভয় আৰু লাজ বাদ দিব লাগিব ভিক্টৰ দাস নীলাজ পৰিস্থিতিয়ে বাধ্য কৰিছে এতিয়া চাওক নীলাজ হ'বলৈ বাধ্য হৈছোঁ বহু সময়ত আপোনালোকে ফেচবুকতো দেখিছে মই চাগে বিয়াৰ খাই থকা দেখিছে মই চিগাৰেট খাই থকা দেখিছে তো নীলাজ মানুহে কৰিছোঁ ন নীলাজ কিয় হৈছোঁ এতিয়া মুখা পিন্ধি ৰুমৰ ভিতৰত ছোৱালীক মেছেজ কৰাটো ভাল নে অপেনলি কৈ দিয়া ভাল কোনটো বেছি ভাল মই সুধিব বিচাৰিম এতিয়া মুখা পিন্ধি ভদ্ৰ লোক এটাই পিছত বাৰত যায় মদ খাই থকা দেখিলে বেয়া নালাগিব জানো আমি বহু কথা পাতি যাম এটা কথা কওঁ যে অসমৰ ৰাইজে ভিক্টৰ দাস বুলি জানে কিন্তু মোৰ এইখিনিতে এটা প্ৰশ্ন আছে যে ভিক্টৰ দাস বুলি অসমৰ ৰাইজে জানে কিন্তু গাঁৱত বা বন্ধু বান্ধৱীৰ মাজত কিবা বিশেষ নামেৰে জনাজাত নেকি তেনেকুৱা নাই সৰুৰে পৰা নামটো যিহেতুকে ইউনিক চ' বেলেগ একো নাম নিদিয়ে আৰু এনে আমি দেখা যায় যে কি দীঘলীয়া নাম হ'লে ছুটি কৰা যায় বাট নামটো যিহেতুকে 5 লেটাৰ ৱৰ্ড VICTO আই থিংক 6 লেটাৰ ৱৰ্ড তো ইমান এটা টেনশ্যন নাথাকে আৰু নামটো কেতিয়াও সলনি হ'বলগীয়া নহ'ল কাৰণ সেই নামটো এটা যেন চিনাকি আৰু পাপাই জন্ম পোৱাৰ পিছদিনাই দিয়া এইটো নাম তো ভিক্টৰ শব্দটোৰ মিনিং হৈছে যে ভিক্ট্ৰি বা বিজয়ী যিটো অসমীয়াত জিত তো সেই বস্তুটো আমি যদি চাওঁ যে নামটো কেতিয়াও সলনি হ'ব লগা হোৱা নাছিলেও আৰু স্কুলৰ দিনৰ পৰা স্কুলত যেতিয়া আছিলে এটাই ভিক্টৰ দাস আছিলে কলেজত গ'লোঁ এটাই ভিক্টৰ দাস আছিলে তো ভিক্টৰ দাস বুলি ক'লে চিনি পায় তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটিত গ'লোঁ তাৰপিছত তাতে চবে এজনে ভিক্টৰ দাস আছিলে তো চবেই চিনি পায় এতিয়া অসমৰ ৰাইজৰ আশীৰ্বাদত ভিক্টৰ দাস বহুত থাকিলেও চাগে ভিক্টৰ দাস বুলি ক'লে সেই দাড়ি থকা মানুহটো সেই তাতো থকা মাষ্টৰটোকে চিনি পায় খুব ধুনীয়া খুব ভাল লাগিছে আজি ইমান মুক্তভাৱে ইমান ধুনীয়াকৈ আপুনি কথাখিনি কৈছে ময়ো ইমান আপোনাৰ বিষয়ে জনা নাছিলোঁ বিশেষকৈ স্কুলীয়া লাইফটোৰ কথা আমি ধৰক টিভিত দেখি থকা দুই এটা কথাহে আপোনাৰ বিষয়ে জানো হয়তো অসমৰ বহু ৰাইজে আজি নতুনকৈ কিছু কথা গম পালে আৰু মই জনাৰ চেষ্টা কৰিম আৰু কথা পাতি গৈ থাকিম কিন্তু এইটো ভিডিঅ'ৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ